হেল্ল' বন্ধুসকল, আজি মই আপোনালোকক দেখাম আপোনালোকে ফেচবুকৰ কেনেকৈ ফটোৰ পৰা ৱাটাৰ লাইক ল'ব পাৰিব। আপোনাৰ ফটো যদি লাইক হোৱা নাই তেনেহ'লে এই ভিডিঅ'টো চাই লওক। আজি মই আপোনালোকক দেখাম আপোনালোকে ফেচবুকৰ পৰা কেনেকৈ লাইক বঢ়াই ল'ব পাৰিব। মই ইয়াত দেখিবলৈ পাইছে যে মোৰ ইয়াত 15 লাইক আছে আৰু কমেণ্ট 17খন আছে। আপোনালোকে ইয়াৰ পৰা ফটোখন কপি কৰি ল'ব। মই এই ফটোখন লিংকটো কপি কৰি লৈছোঁ। ইয়াত দেখিবলৈ পাইছে কপি লিংক, ইয়াত ক্লিক কৰি দিব। কপি কৰি ল'ব। লোৱাৰ পিছত আপোনালোকে এটা ব্ৰাউজাৰত সোমাই যাব। মই এই ব্ৰাউজাৰত অহাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ দিব। মই আপোনালোকক এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা লৈ ল'ব। আপোনালোকে ইয়াৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে বহুতো ধৰণৰ ইয়াত লিংক আহি গৈছে। আপোনালোকে প্ৰথম অপশ্যনটোত ক্লিক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা অপশ্যন আহি যাব। আপোনালোকে ইয়াত কেপচাৰখন ইয়াত কোডটো ইয়াত ডাইল কৰি দিব। দেখিবলৈ পাইছে মই এই কোডটো ডাইল কৰি দি আছোঁ। দিয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে যে এই কোডটো মোৰ ভুল হৈ গৈছে। আপোনালোকে আৰু এটা কোড দিব, আপোনালোকে সেই কোডটো ডাইল কৰি ল'ব। মই দেখুৱাই আছোঁ আপোনালোকক। এনেকুৱা অপশ্যন অহাৰ পিছত আপোনালোকে ইয়াত দেখিবলৈ পাইছে যে বহুতো ধৰণৰ অপশ্যন আহি গৈছে। আপোনালোকে ইয়াৰ পৰা কেনেকৈ লাইক বঢ়াব পাৰিব। আপোনালোকে প্ৰথমে এই লিংকটোৰ ফ'ল' এই অপশ্যনত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে মই ক্লিক কৰি দিছোঁ। আপোনালোকৰ সন্মুখত এনেকুৱা অপশ্যন আহি যাব। আপোনালোকে ইয়াতে যি লিংকটো কপি কৰিছিলে সেই লিংকটো ইয়াত পেষ্ট কৰি দিব। দিয়াৰ লগে লগে আপোনাৰ ফটোটো লাইক পাই থাকিব। আজি ইমানলৈকে মোৰ ভিডিঅ'বিলাক ভাল লাগিলে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।